দতমা পৰিৱৰ্তন যাত্ৰা আমি আজি আৰম্ভ কৰিছোঁ। এইটো 100 কিলোমিটাৰৰ এটা দতমা MLA সমষ্টিৰ এটা অন্তৰ্গত যাত্ৰা হয়। আৰু এই দতমা পৰিৱৰ্তন যাত্ৰাৰ দ্বাৰা দি আমি আমাৰ বড়োলেণ্ড অঞ্চলত চিৰস্থায়ী স্থাপন কৰাৰ কাৰণে আমাৰ বড়োলেণ্ড অঞ্চলত জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ যি এনাজৰীডাল এইটো আকৌ আনিবলৈ আৰু আমাৰ বড়োলেণ্ড অঞ্চলৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আৰু আমাৰ অঞ্চলৰ উন্নয়নটো ত্বৰান্বিত কৰাৰ কাৰণে এই যাত্ৰাটো হয়। বহু বছৰ এই যে আমাৰ দতমা সমষ্টি আছে, য'ত মানে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মস্থানো হয়। এইটো যে এটা প্ৰেষ্টিজিয়াছ সমষ্টিত বিভিন্ন কাৰণত উন্নয়ন যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা হ'ব পৰা নাই। জাতি জনগোষ্ঠীৰ মাজত এটা ভেদাভেদ সৃষ্টি হৈছিল। আমি 2020 চনৰ পৰা 2025 চনলৈকে যি আমাৰ UPPLৰ চৰকাৰ হৈছিল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, এই চৰকাৰে আমাৰ অঞ্চলত শান্তি স্থাপন কৰিছিল, জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ ঘূৰাই আনিছিলে। কিন্তু কিবা কাৰণত 2025 চনত আমাৰ UPPL চৰকাৰ নোহোৱাৰ পিছত আপোনালোকে দেখা পাইছে বড়োলেণ্ড অঞ্চলত আকৌ গোষ্ঠীগত সংঘৰ্ষ আৰম্ভ হৈছে। ইয়াতে ৰিলিফ কেম্পত থাকিবলৈ বাধ্য কৰা হৈছে মানুহক, আৰু নিৰীহ মানুহৰ মৃত্যু হৈছে আৰু ইণ্টাৰনেট কৰ্তন হৈছে। আপোনালোকে দেখিছে ৰেলৱে ট্ৰেকত মাওইষ্টৰ বোমা বিস্ফোৰণ হৈছে। তেনেকুৱা বহুত মানে এটা অশান্তিময় পৰিৱেশ আমি কোকৰাঝাৰ টাউনত মছজিদ আক্ৰমণ কৰাও দেখা পালো। তো তেনেকুৱা বহুত মানে অশান্তিময় পৰিৱেশ আমি সৃষ্টি হোৱা দেখা পাইছোঁ আমাৰ UPPL চৰকাৰ নোহোৱাৰ পিছত। গতিকে এই সকলো নেগেটিভ যে ৰাজনীতি এইবিলাক শেষ কৰিবলৈ আজি দতমা পৰিৱৰ্তন যাত্ৰাটো ইয়াতে আৰম্ভ কৰা হৈছে।